আপোনালোকেও বাৰু মোৰ দৰে ৰোড ট্ৰিপ কৰি বা ঘূৰি ফুৰি ভাল পায় নেকি? যদি এনেকুৱা ঘূৰি ফুৰি আপোনালোকে ভাল পায় তেনেহ'লে নিশ্চয়কৈ গম পাব যে এনেকুৱা এটা ট্ৰিপ প্লেন কৰিবৰ বাবে আপোনালোকক কিমানখিনি যা যোগাৰ কৰিবলগীয়া হয়। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা ৰোড ট্ৰিপলৈ যোৱাৰ আগতে মইনো কেনেধৰণে নিজকে সাজু কৰি তোলোঁ যাতে ৰোড ট্ৰিপটো সুন্দৰ কমফৰ্টেবল লগতে একো অসুবিধা নোহোৱাকৈ আমি ঘূৰি আহিব পাৰোঁ। তেনেহ'লে বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। লেটছ গো। আজি মই মাৰ লগত বজাৰ কৰিবলৈ আহিছোঁ আমাৰ আহিবলগীয়া ৰোড ট্ৰিপটোৰ বাবে। কিছু বস্তু মই ভাবিলোঁ ঘৰৰ পৰাই লৈ যাওঁ, তাৰ বাবে অফিচৰ পৰা ঘৰ গৈয়ে চিধাই বজাৰলৈ ওলালোঁ। যিহেতু নেক্সট ডে মই ৰাতিপুৱাই গুৱাহাটীলৈ যামগৈ, তাৰ বাবে আজিয়ে বজাৰখিনি নকৰিলে মোৰ আৰু কৰা নহ'বগৈ। গতিকে এয়া দুই এটা বজাৰ কৰি মই ঘৰলৈ আহিলোঁ আৰু এয়া কাট টু দ্য নেক্সট ডে মই আকৌ স্মাৰ্ট পইণ্টলৈ গ'লোঁ, অৱশ্যে এইবাৰ গুৱাহাটীৰ স্মাৰ্ট পইণ্টত। এয়া আমাৰ বজাৰ প্ৰায় কমপ্লিটেই হৈছে আৰু তাত বজাৰ কৰি থাকোঁতে আমাৰ স্মাৰ্ট বজাৰৰ ফালৰ পৰা কিবা এয়া খাবলৈও দি আছিলে আৰু এনেদৰে আমাৰ বজাৰ কমপ্লিট হৈ গ'ল আৰু ব'লক তেনেহ'লে লগ পাই আছোঁ ৰুম গৈ। আপোনালোকৰ ঘৰত বাৰু এনেদৰে কোনোবাই ফেশ্বন শ্ব' কৰেনে? আমাৰ কিন্তু এই প্ৰতিবাৰেই কৰে। আচলতে আমি মাজতে এবাৰ ফেঞ্চিলৈও গৈছিলোঁ আৰু তাৰ পৰা কিবাকিবি বজাৰ কৰি আনিছিলোঁ, তাকে আপোনালোককো বোলো দেখুৱাওঁ। পিছফালৰ এই বিশৃংখলতাখিনি পিনে মন নিদিব, কাৰণ সিহঁতে জাষ্ট দুদিন আগত ৰুমটো শ্বিফ্ট কৰিছে, তো এইবোৰ ভালদৰে ঠিক কৰা হোৱাই নাই। বাৰু এইবোৰ ফেশ্বন শ্ব' ইয়াতে সামৰোঁ, আহক তেনেহ'লে মেইন কথাটোলৈ আগবাঢ়োঁ। আৰু সেই মেইন কথাটো হ'ল ৰোড ট্ৰিপ এটাত যাবলৈ হ'লে আপোনালোকৰনো কি ইছেঞ্চিয়েল বস্তু লাগিব পাৰে বা কি দৰকাৰী বস্তু আপোনালোকে নিয়াটো বহুতেই জৰুৰী। আৰু ইয়াত চাওক আমাৰ বাইদেউ ইয়াতে হল ভিডিঅ' আৰম্ভ কৰি দিছে, এটা এটাকৈ বস্তুবোৰ উলিয়াইছে আৰু দলিয়াইছে, তাত বাহিৰে তাই বেলেগ একো কাম কৰা নাই। আচলতে আমি যেতিয়াই ৰোড ট্ৰিপলৈ যাওঁ তেতিয়াই ব্ৰেকফাষ্টটো আমি নিজে ঘৰৰ পৰা লৈ যাওঁ বা আগতীয়াকৈ লৈ যাওঁ। গতিকে এইবাৰো আমি এয়া দুটা ব্ৰেড লৈছোঁ আৰু মই ইয়াতে আপোনালোকক দেখাইছিলোঁ যে ৰাতি 10:30 বাজিছে আৰু মই ভাবিছোঁ ব্ৰেডকেইখন সেকি লৈ যাওঁ যাতে নেক্সট ডে আমি তাত গৈ ডিৰেক্টলি চেণ্ডউইচ বনাই খাব পাৰোঁ। আৰু এনেকৈ এটা বেগত ধুনীয়াকৈ গোটেইখিনি ব্ৰেকফাষ্টৰ বস্তু মই পেক কৰি লৈছোঁ। ব্ৰেড, তাৰপাছত স্নেকিঙৰ কাৰণে চিপছ, তাৰপাছত জুচ, লগতে বাটাৰ, মেয়নিজ গোটেইখিনি। বাকী যোনবোৰ বস্তু ৰৈ গৈছে সেইখিনি আমাৰ টিম মেম্বাৰ্ছ বেলেগখিনিয়ে লৈ ল'ব, আমাৰ লগত যোন যাব তেওঁলোকে ল'ব। গতিকে মোৰ ভাগৰখিনি মই ধুনীয়াকৈ লৈ লৈছোঁ। আৰু এইযোৰ কাপোৰ পিন্ধি মই কালি যাম বুলি ভাবিছোঁ। অৱশ্যে এইযোৰ কাপোৰৰ উপৰিও বেগত মই বেলেগ কাপোৰ লৈ লৈছোঁ, এযোৰ এক্সট্ৰা কাপোৰ, কাৰণ লাষ্ট টাইম মই যেতিয়া ৰোড ট্ৰিপলৈ গৈছিলোঁ তেতিয়া বৰষুণত তিতি কাপোৰ চেঞ্জ কৰিব পৰা নাছিলোঁ, বহুত বেছি প্ৰব্লেম হৈছিলে। আৰু ইনকেছ যদি ঠাণ্ডা লাগে তাৰ বাবে মই ঠাণ্ডাৰ বাবেও অলপমান নিজকে প্ৰিপেয়াৰ কৰি লৈছোঁ। এটা চুৱেটাৰ লৈ লৈছোঁ, এটা হাফ জেকেট লৈ লৈছোঁ যাতে একো প্ৰব্লেম নহয়, লগতে দুটা ছাতি। আৰু এইক চাওকচোন, 10:30 বাজি গৈছে, তাই এতিয়াহে এসোপা কাপোৰ ধুই আনিছে, এসোপা মেলিব এতিয়া। আৰু অহাকালি ৰাতিপুৱা আমি 5টা বজাতে ওলাম। খোৱা লোৱা কাপোৰ কানি হৈ গ'ল, এতিয়া আহোঁ নেক্সট টপিকটোলৈ। এই বেগটোত মই লৈছোঁ মোৰ ইছেঞ্চিয়েলছবিলাক, যোনবিলাক ৰোড ট্ৰিপ এটাত দৰকাৰী, যেনে ফাৰ্ষ্ট এইড কিট হিচাপত অইনমেণ্ট হওক, আপোনাৰ বেণ্ডেজ, তাৰপাছত বমিৰ ঔষধ, জ্বৰৰ ঔষধ, পেৰাচিটামল, এনেকুৱা ভালেকেইবিধ ঔষধ মই লৈ লৈছোঁ যাতে ৰাস্তাত একো প্ৰব্লেম নহয় বা ফাৰ্মাচী বিচাৰিব লগা নহয়। আপোনালোকে জোতা বা চেণ্ডেল যিয়ে পিন্ধি নাযায় কিয় এনেকুৱা এযোৰ ক্ৰক্স জৰুৰ লৈ ল'ব, নহ'লে বা হাৱাই চেণ্ডেল, পিছত মোক থেংক ইউ ক'ব। সিহঁতৰ ইছেঞ্চিয়েল বস্তু হ'ল এয়া পলিথিন। আপোনালোকে 4-5টা পলিথিন এক্সট্ৰা লৈ ল'ব, এইবোৰ আপোনাৰ বহুত কামত আহিব, লগতে ডাষ্টবিন হিচাপতো কামত লগাব পাৰে। যিমানে ষ্টাইলিছ কাপোৰ পিন্ধি নাযায় কিয় এনেকুৱা এটা হেণ্ডবেগ আপোনালোকে জৰুৰ লৈ ল'ব, যাতে আপোনালোকৰ মোবাইল বা যিকোনো টিকট, হেংকি চবসমূহ আপোনালোকে ছাইডলৈ ধুনীয়াকৈ লৈ যাব পাৰে, কাৰণ চব ছাইডততো আপুনি আৰু গাড়ী লৈ যাব নোৱাৰে। গতিকে তেনেকুৱা প্ৰব্লেম এই বেগটোৱে ছল্ভ কৰিব। আৰু লগতে পানী বটল, মই আচলতে পানী বটল ঘৰৰ পৰা লৈ যোৱাটোৱে প্ৰিফাৰ কৰোঁ, কাৰণ এনেকুৱা নহয় যে পানী বটল ঠাইবোৰত নাপায়, এয়া আৱৰ্জনাও বৃদ্ধি হয়, লগতে আপোনাৰ বাৰে বাৰে পানী বটল কিনি থাকিব লগাটো এটা খুব সুবিধাজনক কথা নহয় বুলিয়ে মই ভাবোঁ। তাৰ কাৰণে ঘৰৰ পৰা এটলিষ্ট 2-3 লিটাৰ পানী যদি আপুনি লৈ যায় আপোনালোকৰ বহুতখিনি সুবিধা হ'ব, লগতে এটা গৰম পানীৰ ফ্লাস্ক। আজি ভিডিঅ'টো ইমানখিনিলৈকে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব, মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে এটা আঙুলিয়াই দিবলৈ নাপাহৰিব, লগতে এনেবোৰ ভিডিঅ' আগলৈকে পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।